নমস্কাৰ বন্ধুসকল, বৰ্তমান অসমত আটাইতকৈ চৰ্চিত বিষয়টোৱে হ'ল ভোটাৰ আইডি ভেৰিফিকেশ্যন। গতিকে মই আপোনালোকক অতি সহজভাৱে কেনেদৰে আপোনালোকে মোবাইলতে ভোটাৰ আইডি ভেৰিফিকেশ্যন কৰিব পাৰে তাক আজি আপোনালোকক মই দেখুৱাম। তাৰ বাবে আপোনালোকে প্ৰথমে নিজৰ এণ্ড্ৰইড মোবাইলটিত প্লে' ষ্ট'ৰত গৈ ভোটাৰ হেল্পলাইন বুলি ক্লিক কৰিব লাগিব। তেতিয়া আপোনালোকে প্ৰথম এইটো চিম্বল পাব, তাত ক্লিক কৰিব, ইনষ্টল কৰিব। ইনষ্টল হ'বলৈ 1-2 মিনিট লাগিব। 14 MB ফাইল এইটো। মোৰ ইনষ্টলিং কমপ্লিট হৈ গৈছে। তাৰ পৰা আপোনালোকে অ'পেন কৰি দিব। এয়া ওলাই গৈছে আপোনাৰ ভোটাৰ হেল্পলাইন, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ। তাৰ পৰা তলত এটা অপশ্যন দেখিব, তলৰ ফালে এগ্ৰি, এগ্ৰিত ক্লিক কৰি দিব আৰু ইয়াত নেক্সটত ক্লিক কৰি দিব। তেনেতে ষ্টত লোৱাৰ দৰে আপোনালোকে এই পেজটো দেখিবলৈ হ'ব। তাৰপৰা একদম সহজ, আপোনালোকে তাৰ পৰা EVP নামৰ এটা বাওঁফালে এটা অপশ্যন আছে, তাত ক্লিক কৰি দিব। তাত দেখা আছে ইলেকশ্যন ভেৰিফিকেশ্যন প্ৰগ্ৰেম 30 days 11 hours 45 minutes 40 seconds। এতিয়া আপোনালোকে কণ্টিনিউ ক্লিক কৰি দিব। তেনে দেখিব আপোনালোকৰ মোবাইল নাম্বাৰ, চেণ্ড OTP, ৰিচেণ্ড OTP এইকেইটা অপশ্যন আহিছে। তাত আপোনালোকে যিটো আপোনাৰ নিজৰ মোবাইল নাম্বাৰটো, এই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত সুন্দৰভাৱে বহাই দিলেই হ'ল। মোৰ নিজৰ নাম্বাৰটো মই বহাই দিছোঁ। এতিয়া আপোনালোকে চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিব। ইয়াত এতিয়া আপোনালোকৰ যিটো মোবাইললৈ আপোনালোকে নিজৰ নাম্বাৰটো কৈছে সেইটো আহি গ'ল। দেখিলে মোৰটো 150402 OTP 150402। আপোনালোকে এইটো OTPটো বহাই দিব আৰু লগ ইন অপশ্যনটো ক্লিক কৰি দিব। তাৰ পৰা আপোনালোকে 3টা অপশ্যন পাব, চাৰ্চ বাই বাৰক'ড, চাৰ্চ বাই ডিটেইল আৰু চাৰ্চ বাই এপিক নাম্বাৰ। চাৰ্চ বাই বাৰক'ডটো হৈছে আপোনালোকৰ যিটো আপোনালোকৰ ফটোখনৰ পৰা বাৰক'ড থাকে সেইটো প্ৰক্ৰিয়া কৰিব পাৰে, আৰু চাৰ্চ বাই ডিটেইলছ আপোনালোকে ইয়াত আপোনালোকে নিজৰ ডিটেইলবিলাক বহাই কৰিব পাৰে। কিন্তু আটাইতকৈ সহজ উপায়টো হৈছে চাৰ্চ বাই এপিক নাম্বাৰ। এপিক নম্বৰ বুলি ক'লে আপোনালোকৰ অলপ সন্দেহ হ'ব পাৰে কোনটো এপিক নাম্বাৰ। এপিক নাম্বাৰ হৈছে বাৰক'ডটো ছাইডত আৰু ফটোখনৰ ওপৰত থাকে যে, সেইটো এপিক নাম্বাৰ। FGH, FHG তেনেকৈ লিখা থাকে, বেলেগ বেলেগ ODK তেনেকৈ থাকিব পাৰে। এতিয়া ইয়াত আপোনালোকে সেই নাম্বাৰটো টাইপ কৰি দিব। এতিয়া আপোনালোকে চাৰ্চ অপশ্যনটো ক্লিক কৰি দিব। তেতিয়া কোৱাৰ লগে লগে মোৰ ইনফৰ্মেশ্যন গোটেইখিনি ইয়াত আহি গৈছে। এতিয়া আপোনালোকে দেখিব গোটেই আপোনাৰ যিমান ইনফৰ্মেশ্যন আপোনালোকৰ ভোটাৰ আইডি আছে ইয়াত আহি গৈছে। তেতিয়া আপোনালোকৰ এই সোঁহাতে এই ইটছ মি বুলি এটা অপশ্যন পাব, সেইটো ক্লিক কৰিব। যদি মানে এইটো আপুনিয়ে হয়, বেলেগো থাকিব পাৰে, ক'ব নোৱাৰে, তেতিয়া আপুনিয়ে হয়, এইটো আপুনিয়ে হ'ব। তেতিয়া আপুনি ইটছ মিত ক্লিক কৰি দিব। ইটছ মিত ক্লিক কৰাৰ লগে লগে ভেৰিফাইড মোবাইল নম্বৰ আপোনালোকৰ ওপৰত এনেকৈ অপশ্যন আহিব, তেনেকৈ আহিব। উঠিও তাত এটা আপোনালোকৰ কুৱেশ্যন আহিব, ডু ইউ ৱান্ট টু লিংক ইয়'ৰ মোবাইল নাম্বাৰ উইথ এপিক। এই নাম্বাৰটোৰ লগত আপুনি কি মোবাইল নাম্বাৰটো কানেক্ট কৰিব বিচাৰে নেকি? তেতিয়া য়েছ কৰিব নহ'লে ন' কৰিলে ন' কৰিব। মই য়েছে কৰিছোঁ দিয়ক। তাৰপৰা থেংক ইউ আপোনালোকে এইটো মেছেজ আহিব, ইয়'ৰ মোবাইল নম্বৰ হেজ বিন ছাকচেছফুলি লিংক উইথ ইয়'ৰ এপিক। তো অ'কে হৈ গ'ল। এতিয়া আহিলে এতিয়া আপোনাৰ এইখন এখন আপোনাৰ যিটো মানে ডকুমেণ্ট মানে আপোনাৰ পেজখনত সকলোখিনি ইনফৰ্মেশ্যন আহি যাব।
এতিয়া আপোনালোকৰ ইয়াত এতিয়া ফটো আপুনি কোনখন বদলাব বিচাৰে, এইটো ইয়াত ছাইডত কলমৰ নিচিনা এটা আপুনি অপশ্যন দেখিছে। সেই কলম অপশ্যনটো মানে অৰ্থ এইটোৱে যে আপোনালোকে এইটো বদলাব পাৰে যদি আপোনালোকে ভুল আহিছে। ইয়াততো মোৰ চব ঠিকেই আহিছে, ঠিকে আহিব ক'লে মডিফাই কৰিব নালাগে। আৰু যদি এই সোঁহাতৰ এটা অপশ্যন আছে যে এই মডিফাই অপশ্যনটো কৰি আপুনি মানে শুদ্ধ কৰিব লাগে। এতিয়া কিছুমান নামটো ভুল আহিব পাৰে, যেনিবা কিছুমান নাম মদনৰ জেগাত MODON আপুনি বিচাৰিছে বা তেনেকুৱা কিছুমান নামবোৰ বদলাব লাগে। কিছুমান নাম বোলে ঘৰৰ নাম্বাৰটো ভুল আহিছে, ডেটা নাম্বাৰ ভুল আহিছে, তেতিয়া মডিফাইড ক্লিক কৰিব পাৰে। সেইটো এটা মই বেলেগ ভিডিঅ' বনাই আপোনাক দেখুৱাম। এতিয়া চিম্পুল প্ৰক্ৰিয়া যিটো আপোনাৰ শুদ্ধ থাকিলে কৰিব পাৰে সেইটো দেখুৱাইছোঁ। এতিয়া ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। You have epic details. Please help to confirm your residential address by providing your GS location next step. এতিয়া কি হৈছে, মই আপোনালোকৰ তাত মই ভেৰিফাই আগতে কৰিছোঁ যে সেইকাৰণে আহিছে। এতিয়া আপোনালোকে তাৰ লোকেশ্যনটো টাৰ্ণ অন কৰিব পাৰে। হুৱেন ইউজেছ গুগল লোকেশ্যন সেইটো টাৰ্ণ অন কৰি দিব, তেতিয়া আপোনালোকৰ জেগাটো কি জেগাৰ সেইটো আহি যাব। এতিয়া আপোনালোকে এইটো স্কিপো কৰিব পাৰে আপোনালোকে এই বস্তুটো। আপুনি এটা বেলেগ জেগাৰ পৰাও আপুনি ধৰক অনলাইন বস্তুটো কাম কৰিব পাৰে, যে ঘৰতে উপস্থিত হৈ পিনি বুকিং কৰিব, তাৰ কোনোটো কথা নাই। এতিয়া আপোনালোকে আহিব টাইপ অফ ডকুমেণ্টছ। এতিয়াত এখন ডকুমেণ্ট দিবলৈ আপুনি হয় নহয় এখন ডকুমেণ্টৰ আইডেণ্টিফাই লাগিব। সেই ডকুমেণ্টখন আপলোড কৰিবলৈ এই টাইপ অফ ডকুমেণ্ট দিব লাগিব। আৰু টাইপ অফ ডকুমেণ্ট কি লাগিব চব লিখা আছে। ইণ্ডিয়ান পাছপৰ্ট, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ৰেচন কাৰ্ড, আপোনাৰ ইনকম টেক্স, আপোনাৰ ৰেণ্ট এগ্ৰিমেণ্ট, ৱাটাৰ বিল, টেলিফোন, এইবোৰ সকলো আমাৰ ওচৰত থাকেই। গতিকে আপুনি কোনোবা এখন ডকুমেণ্ট আপলোড দি দিলেই হৈ গ'ল। মানে মই আপোনাক কি দিম বুলি ভাবিছোঁ, মই আপোনাক কি দিম ইয়াৰ ভিতৰত ইণ্ডিয়ান পাছপৰ্ট লাগিব, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, বেংক, কিষাণ, পোষ্ট অফিচ, কাৰেণ্ট পাছপৰ্ট, ৰেচন কাৰ্ড, ইনকম টেক্স, ৰেণ্ট, ৱাটাৰ, টেলিফোন, ইলেক্ট্ৰিচিটি বিল, গেছ কানেকশ্যন বিল। তাৰপৰা আপোনালোকে ইয়াত গৈ আপোনালোকে লাইচেঞ্চখন এতিয়া মই আপোনাৰ দিবৰ কাৰণে মই আপোনাৰ এখন ঘূৰাই লৈছোঁ। আপুনি ক্ৰপ ছিষ্টেমো আছে, আপোনালোকে নিজৰ একদম চাইজত বনাই ল'ব পাৰে আপোনালোকে ভেৰিফাইড কৰিবৰ কাৰণে। ক্ৰপ কৰি দিলোঁ, এই ধুনীয়াকৈ টাইপ অফ ডকুমেণ্ট। ইয়াত এতিয়া আপোনালোকে কনফাৰ্ম অপশ্যনটো ক্লিক কৰি দিলে হয়। প্লিজ চিলেক্ট ডকুমেণ্ট টাইপ। এতিয়া মই ড্ৰাইভিং লাইচেঞ্চটো কৰি ইয়াত দিছোঁ, ইয়াত টিপিব। এতিয়া কনফাৰ্ম কৰি দিওঁ। এড ওলাইছে, ইউ হেভ ছাকচেছফুল ভেৰিফাইড ইয়ৰ ডিটেইল ফৰ এপিক ইমান। এতিয়া আপোনালোকে ইয়াত কিছুমান পুলিং ষ্টেচনৰ ফিডবেক আপোনাৰ আহিব। সেইটো মানে আপোনালোকৰ ষ্টেচন যেনেকুৱা এনেকৈ দহটা এপ্ৰ'চ টু পুলিং ষ্টেচন দিছে, গুড কণ্ডিশ্যন মানে ভাল কণ্ডিশ্যন আছে নাই, বা তেনেকুৱা যিকোনো ধৰণৰ কুৱেশ্যন এটা সুধিব। এতিয়া আপোনালোকৰ বোলে এইটো ধৰক এইটো ৱেডাৰ দেয়াৰ ইজ এনি নেচাৰেল বেৰিয়াৰ আছে নেকি, বা ৰেম্প ফেচিলিটি আছে নেকি, বা পলিং ষ্টেচন 2 কিলোমিটাৰ ভিতৰত ডিষ্টেঞ্চ টু পলিং ষ্টেচন ইজ উইদিন 2 কিলোমিটাৰ ভিতৰত হয় নহয়, সেইবোৰ কুৱেশ্যন সুধিব। আপোনালোকে নিজে দি দিব গুড কণ্ডিশ্যন আছে। Whether there is any natural barrier you have to cross to reach, no. Whether distance of police station is within 2 kilometers, no. Whether the polling station has a ramp facility, no. Whether the polling station building is a good condition, yes. Do you have a government building in your polling station area which may be polling station area which may be considered? Yes, submit. No, লিখিলোঁ এইটো ধৰক ছাবমিট এণ্ড গ' ফৰ ফেমিলি টেগিং। এতিয়া আপোনালোকে আপোনালোকে ছাবমিট কৰিব পাৰে। আপোনালোকে যদি ফেমিলি মেম্বাৰ কাৰোবাক এড কৰিব পাৰে, আৰু সেইটো আপোনালোকে এইটো এড কৰিব নিবিচাৰিলেও আপোনালোকৰ প্ৰব্লেম নাই। আৰু তেওঁলোকক এক্সট্ৰাকৈ আপোনালোকে এই প্ৰক্ৰিয়াৰে আপোনালোকে ফিল আপ কৰিব পাৰিব ফৰ্মখন। তেনেকৈ আকৌ ইয়াত স্কিপ এণ্ড গ' এইটো ছাবমিট কৰিব পাৰে। তাৰপৰা ইয়াত আপোনালোকে এড ফেমিলি মেম্বাৰ, ভিউ মাই ফেমিলি ট্ৰী, ইয়াত আপোনালোকে সকলোখিনি এড কৰিব পাৰে। ছেম পজিশ্যন ফেমিলি মেম্বাৰ কৰি পিনি ইয়াতো আকৌ ছেম
চাৰ্চ বাই এপিক নাম্বাৰত আপোনালোকে ক্লিক কৰি আগৰ চেম মই প্ৰচেছ যিটো প্ৰচেছ আপোনালোকে শিকাই দিলোঁ সেইটো প্ৰচেছে আপোনালোকে আপলোড কৰি দিলেই হ'ল ইয়াত। আৰু আপুনি ভিডিঅ' ফেমিলিটি সকলো চাব পাৰে, কাৰণ মই আগতে এড কৰি থৈছোঁ, গতিকে আপোনালোকৰ ইয়াত তাৰ কোনো প্ৰয়োজন নাই। এতিয়া কৰাৰ লগে লগে মোৰ আপোনাৰ এতিয়া এইটো আপোনাৰ মোৰ ভেৰিফিকেশ্যন ষ্টেটাছ আহি গ'ল, আপোনালোকৰ মোবাইল নম্বৰৰ ভেৰিফিকেশ্যন গোটেই সম্পূৰ্ণ তথ্যখিনি আহি গ'ল। এতিয়া আপোনালোকে ডাউনলোড মাই চাৰ্টিফিকেট অপশ্যনটো যদি ক্লিক কৰি দিয়ে, এইখন আপোনাৰ চাৰ্টিফিকেট সুন্দৰকৈ আহি গ'লে আপোনালোকে ওচৰৰ যিকোনো তাত গৈ আপোনালোকে প্ৰিণ্ট আউট কৰিব পাৰে বা মোবাইলটো স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে, মোবাইলটো ছেভ কৰি থ'ব পাৰে, আপোনালোকৰ এইটো নিজৰ কথা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এনেদৰে ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু এইটো সকলো সুবিধাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব আশা কৰিলোঁ।